আহে এই ভিউ পইণ্টটো ল'বলৈ একদম নাপাহৰিব, একদম মিছ কৰি নিদিব। বহুত ধুনীয়া জেগা। খৰচ কৰি এখন টুৰিজিম ছেক্টৰৰ ফালৰ পৰা এখন ৰিজৰ্ট বনাইছে। তাকে চাবলৈ আহিলোঁ। আপোনালোককো কিছু দৃশ্যাংশ দেখাব বিচাৰিছোঁ। এইফালে চাওক কি ধুনীয়া ধুনীয়া এইবিলাক পূৰা ৰুম চব ধৰি পেলাই ৰখি আছে। কি হৈছে তোমাৰ গোটেই ফাটি গৈছে নেকি? যাব নোৱাৰিলে। সন্ধিয়া ভিউ এটা চাই লওক কেনেকুৱা লাগিছে। বহুত ডাঙৰ প্ৰপাৰ্টি এটা, বিগ বাজেটৰ। এইটো চাই লওক। মানে যিসকলে সদায় এইফালে দি আহি আছে, অভ্যাস হৈ আছে, সিহঁতৰ কাৰণে পূৰা সম্ভৱপৰ। আমাৰ কাৰণে অলপ অসম্ভৱ হৈ চাওক। ৰাস্তা বহুত খাটাৰা, পৰিলে গ'ল আৰু। এইফালেতো একোৱেই নাই। এইপিনে দুডালমান হেৰি আছে, এইফালে দিও অহা যোৱা কৰি থাকে মানুহবিলাকে। ফাইনেলি বহুত দিনৰ মূৰত ওলালোঁ এডোখৰ সুন্দৰ ঠাইলৈ লগৰ তিনিজনৰ সৈতে। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই থাকক আগলৈ কি। ফাইনেলি অলপ দূৰ অহা হ'ল আৰু ইয়াৰ পৰা প্ৰায় 8 কিলোমিটাৰ আছে। লগৰকেইটা থাকি গুচি আহিলে, সেইকাৰণে ৰখোৱা হৈছে অলপ। অলপ বাগান এখন আছে, চাওক কি ধুনীয়া। এইফালে মাছ মাৰে, এইফালে দেখিছে পূৰা জাল চাল ইয়াত পৰি আছে নাৱৰ ওপৰতে। তো এইপিনে চাওক, মানে ভিডিঅ'ৰ জৰিয়তে সেইটো মানে ফিল মানে দিয়াব নোৱাৰি। মানে জাষ্ট চাওক কেনেকুৱা এটা মানে ভাল লাগে। লগৰ তিনিটা তাত ৰখি আছে, কিবা ফটো চটো মাৰি আছে। মই ওপৰৰ পৰা আহিলে অলপ ভিউ পইণ্টটো বোলো অলপ দেখাই দিওঁ। তো চাওক মানে কেনেকুৱা ধুনীয়া ভিউ পইণ্ট এইটো এটা। মানে গোটেই মাগুৰিবিলখন ইয়াৰ পৰা দেখা পোৱা যায় মানে গোটেইখন। আৰু কি মস্তি নেচাৰেল হাৱা মাৰি আছে। হা একদম পূৰা মিহি মিহিকৈ পূৰা হাৱা মাৰি আছে। তো কি মস্তি লাগিছে মানে। পূৰা এচিড থাকিও মানে সেইটো ফিল কৰিব নোৱাৰি, যিমানটো ইয়াত মানে নেচাৰেল হাৱাটো খাই মানে ফিল কৰিব পৰা যায়। এখন কি সুন্দৰ এখন বাগান আছে এইফালে এখন বাগান আছে। পূৰা ঠাণ্ডা, পূৰা চৰাই চিৰিকটি মাত শুনিবলৈ পাব। একদম ঠাণ্ডা নিজান ঠাই একদম পূৰা। এইখিনি ৰুমবিলাক হ'ব চাওক। এতিয়ালৈকে অ'পেনিং হোৱা নাই, অ'পেনিং হ'ব। কিন্তু বহুত বিগ বাজেটৰ এখন টুৰিজিম ছেক্টৰৰ ফালৰ পৰা এখন বনোৱা হৈছে ৰিজৰ্ট। ইয়াৰ 2 নং শ্বট আছে, দেখাই দিম কেনেকুৱা লাগিছে। কমেণ্ট কৰি জনাব। এইফালে চাওক চব ৰুম। এতিয়া অলপ অফ চিজন হৈ আছে, তো নতুনকৈ অ'পেনিং কৰা নাই ন। তো অ'পেনিঙে কৰা নাই। তো অ'পেনিং কৰিলে পূৰা পৰ্যটকে পূৰা ভৰি পৰিব, ভাল লাগিব তেতিয়া। তো ভিউজটো চাওক কেনেকুৱা লাগিছে। মানে এইবিলাক চব কাঠৰ ন, প্লাইবোৰ্ডৰ চাংমহলা টাইপৰ নিচিনা বনাইছে। যিহেতু ইয়াত পূৰা পানী হৈ যায় তলত, তো তাৰ ওপৰত লক্ষ্য ৰাখি এনেকৈ বনাইছে। তো মাগুৰিবিল চাই কেনেকুৱা লাগিলে? এই বহুত মজা। আৰু ফাৰ্ষ্ট টাইম আহিছোঁ, একদম এনেকুৱা আল্টিমেট জেগা মই দেখাই নাই মানে। হয়, মোৰো ফাৰ্ষ্ট টাইম, কিন্তু বহুতে ভাল লাগিলে চাই। ভিডিঅ'ভাগ যদি চাই ভাল লাগিলে কি কৰিব? চাপাৰাপা অকণমান যদি ভিডিঅ'ভাগ আপোনালোকে চাইছে ধন্যবাদ। আৰু ভিডিঅ'ভাগ বটা এটা মাৰি অকণমান আগলৈ পঠাই দিব, মানে ভাগ বতৰা কৰি দিব। ধন্যবাদ।